নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টোৰ থাম্বনেল চাই তোমালোকৰ মনত অকণ আইডিয়া হৈছে যে এইটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট 30টা MCQ মই তোমালোকক এইটো ভিডিঅ'ত লাষ্টলৈকে কৈ দিম। আৰু এই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি তোমাক জাষ্ট একো নহয়, এক্সামৰ আগে বা যেতিয়া এক্সাম হ'ব তাৰ আগে তুমি বাছ দুইবাৰ ভিডিঅ'টো যদি চাই দিয়া তোমাৰ গোটেইখিনি MCQ তোমাৰ মুখস্থ হৈ যাব। আৰু মই এনেকৈ বুজাই দিম কেনেকৈ মনত থাকিব, ভিডিঅ'টো চোৱা। আৰু এইবিলাক MCQ তুমি ক'ৰবাত গাইডতো তুমি নাপাবা বা তুমি ৱেবছাইটতো নাপাবা। এইখিনি নিজে বনোৱা MCQ হয় যিখিনি আহিব পাৰে। আৰু প্ৰিভিয়াছ ইয়াৰৰ যিখিনি কুৱেশ্যন আছে সেইখিনি পেটাৰ্ণ চাই পেলাই এইবিলাক MCQ বনোৱা হৈছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নত কৈছে যে মেগনেছিয়াম ফিতা এডাল বায়ুত দখন কৰিলে কি ৰঙৰ শিখা দেখা দিয়ে? ইয়াৰ উত্তৰটো হ'ব উজ্জ্বল আৰু বগা ৰঙৰ শিখা দেখা দিয়ে। আৰু মেগনেছিয়াম ফিতাৰ ওপৰত বহুতখিনি কুৱেশ্যন আহে। মেগনেছিয়ামৰ ওপৰত কিহৰ তৰফ দিয়া থাকে? এইটো মেগনেছিয়ামৰ অক্সাইডৰ তৰফ থাকে। সেইখিনি তৰফ কি হয়, আমি বালি পেপাৰ দি চাফা কৰি দিলে এই মেগনেছিয়াম ফিতা সহজে আমি জ্বলাব পাৰোঁ। কুৱেশ্যন নম্বৰ 2 সুধিছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয়? ইয়াৰ উত্তৰটো হ'ব লিকুইফাইড পেট্ৰলিয়াম গেছ। এইটো ভৌতিক পৰিৱৰ্তন নহয়। ঠিক আছে, নেক্সট কুৱেশ্যনত আহোঁ ব'লা। কুৱেশ্যন নম্বৰ 3 সুধিছে যে এইটো সমীকৰণ দিয়া আছে, এই বিক্ৰিয়াটো তলৰ কোনটো উদাহৰণ হয়? তো ইয়াৰ উত্তৰটো হ'ব অপহৰণ বিক্ৰিয়া। চাই লোৱা ইয়াত অপহৰণ হৈছে নে নাই এটমৰ। কুৱেশ্যন নম্বৰ 4 সুধিছে ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰাৰ আধাৰ কি? ইয়াৰ উত্তৰটো হ'ব ভৰ আৰু সংৰক্ষণৰ সূত্ৰ। নেক্সট কুৱেশ্যনত যাওঁ ব'লা। কুৱেশ্যন নম্বৰ 5 সুধিছে পুৰা চূণত পানী যোগ কৰিলে কি ঘটে? ইয়াৰ উত্তৰটো হ'ব ই এটা তাপবৰ্জী বিক্ৰিয়া হ'ব। কুৱেশ্যন নম্বৰ 6 তলৰ কোনটো গেছ তৈলাক্ত খাদ্যবস্তু দীৰ্ঘদিন সতেজ ৰাখিবলৈ পেকেটত ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব নাইট্ৰজেন গেছ। নেক্সট কুৱেশ্যনত দিছে পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিলে কেথড আৰু এনড সংগ্ৰহ হোৱা গেছৰ আয়তন অনুপাত কিমান হ'ব? ইয়াৰ উত্তৰটো হ'ব 2:1। কুৱেশ্যন নম্বৰ 8 সুধিছে লুৰ ওপৰত পৰা ৰঙা মুগা ৰঙৰ চামনিডালক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব মামৰ। কুৱেশ্যন নম্বৰ 9 দিছে এই সমীকৰণটো এই বিক্ৰিয়াটোত কোনটো পদাৰ্থ জাৰিত হৈছে? ইয়াৰ উত্তৰটো হ'ব এই জাৰিত পদাৰ্থ হৈছে H2। কুৱেশ্যন নম্বৰ 10 সুধিছে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে ই ধোঁৱাৰ ৰঙলৈ সলনি হয়, ই কিহৰ উদাহৰণ? ইয়াৰ উত্তৰটো হ'ব আলোক বিয়োজনৰ উদাহৰণ এইটো। কুৱেশ্যন নম্বৰ 11 কৈছে তলৰ কোনটো তাপবৰ্জী প্ৰক্ৰিয়া হয়? ইয়াৰ উত্তৰটো হ'ব শ্বসন। নেক্সট কুৱেশ্যনত দিছে চূণশিলক উত্তপ্ত কৰিলে কি উৎপন্ন হয়? ইয়াৰ উত্তৰটো হ'ব পোৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। ইয়াত মই যে একচুৱেলি অপশ্যনকেইটা কিয় পঢ়া নাই ইয়াৰ কাৰণ আছে। কাৰণ যদি মই অপশ্যনখিনি পঢ়োঁ না তোমাৰ আৰু বেছি ডাউট হৈ যাব। কাৰণ বেছি অপশ্যন থাকিলে তোমাৰ ডাউট হ'ব। এতিয়া অনলি মই ইয়াত কুৱেশ্যন পঢ়ি আছোঁ, আনচাৰটো পঢ়ি আছোঁ, ভিডিঅ'টো সৰু হ'ব আৰু তুমি ভিডিঅ'টো বহুতবাৰ তুমি বাৰে চাবলৈ মই তোমাৰ আমনি নহ'ব। বেছি লং ভিডিঅ' থাকিলে তোমাৰ টাইমটো নষ্ট হয়, আধা ঘণ্টা 1 ঘণ্টাৰ যদি ভিডিঅ' তুমি এটাই চাই থাকা তোমাৰ কি হ'ব, তাত লেকচাৰ বহুত থাকিব, বহুত এক্সট্ৰা কথা কোৱা হয় ভিডিঅ'ত। সেইকাৰণে মই ডাইৰেক্ট যিখিনি কুৱেশ্যন আছে তাৰ যি আনচাৰ হ'ব সেইখিনি মই ডাইৰেক্ট কুৱেশ্যনত কৈ যাম। কুৱেশ্যন নম্বৰ 13 কৈছে লুৰ গুৰি লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰিলে কি ঘটে? ইয়াৰ উত্তৰটো হ'ব হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। নেক্সট কুৱেশ্যনত কৈছে চিলভাৰ নাইট্ৰেট জলীয় দ্ৰৱত কপাৰৰ তাঁৰ এডাল ডুবাই থ'লে দ্ৰৱটো ৰং নীলা হৈ পৰে কিয়? ইয়াৰ উত্তৰটো হ'ব কপাৰ নাইট্ৰেট উৎপন্ন হোৱাৰ বাবে হয়। নেক্সট কুৱেশ্যন 15 সুধিছে তলৰ কোনটো বিক্ৰিয়াত এটা অদ্ৰাব্য টান পদাৰ্থ তলত জমা হয়? ইয়াৰ উত্তৰটো হ'ব অৰ্ধক্ষেপণ বিক্ৰিয়া। কুৱেশ্যন নম্বৰ 16 সুধিছে লেড নাইট্ৰেট গুড়ি, ঠিক আছে, লেড নাইট্ৰেট গুড়ি এটা পৰীক্ষা নলত লৈ উত্তপ্ত কৰিলে ওলাই অহা মুগা ৰঙৰ ধোঁৱাটো কি গেছ হয়? ইয়াৰ উত্তৰটো হ'ব নাইট্ৰজেন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 17 সুধিছে কোনো ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন হেৰুওৱা প্ৰক্ৰিয়াটো কি বোলে? ইয়াৰ উত্তৰ হ'ব বিজাৰণ বোলে। কুৱেশ্যন নম্বৰ 18 সুধিছে ঘৰৰ বেৰত বগা ৰং সানি থোৱা 2-3 দিনৰ পিছত বেৰখন বেছি উজ্জ্বল হৈ পৰে, ইয়াৰ কাৰণ কি হ'ব? ইয়াৰ কাৰণ হ'ব কেলছিয়াম কাৰ্বনেট। নেক্সট কুৱেশ্যন, ইয়াত এটা সমীকৰণ দিয়া আছে, এই বিক্ৰিয়াটো কি প্ৰকাৰৰ? তো বিক্ৰিয়াটো তুমি ভালকৈ চাই ল'বা আৰু বিক্ৰিয়া কেই প্ৰকাৰৰ আছিলে, কি আছিলে এইখিনি অকণ প্ৰেক্টিছ কৰিবা। ইয়াৰ উত্তৰটো হ'ব অপহৰণ বিক্ৰিয়া। কুৱেশ্যন নম্বৰ 20 সুধিছে তলৰ কোনটো বিক্ৰিয়াৰ বাবে শক্তিৰ প্ৰয়োজন হয়? ইয়াৰ উত্তৰ হ'ব বিয়োজন বিক্ৰিয়া। কুৱেশ্যন নম্বৰ 21 কৈছে চিপছৰ পেকেটবোৰ ফুলি থকাৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ব
তাত নাইট্ৰজেন গেছ ভৰাই থোৱা থাকে। কুৱেশ্যন নম্বৰ 22 সুধিছে কপাৰ অক্সাইডৰ গুড়ি হাইড্ৰজেন গেছৰ উপস্থিতিত উত্তপ্ত কৰিলে ইয়াৰ কলা ৰং সলনি হয় কি ৰঙৰ হয়? ইয়াৰ উত্তৰ হ'ব ৰঙা মুগা ৰঙৰ সলনি হয়। আশা কৰিছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছা আৰু ভিডিঅ'টো লাইক কৰি দিয়া আৰু কমেণ্ট কৰি জনোৱা তুমি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছা। কুৱেশ্যন নম্বৰ 23 সুধিছে ক্ষয় ভৱন ফলত তাম বা কপাৰৰ সঁজুলিৰ ওপৰত কি ৰঙৰ তৰপ থাকে? ইয়াৰ আনচাৰ হ'ব সেউজীয়া ৰঙৰ। নেক্সট কুৱেশ্যন সুধিছে ফেৰাছ ছালফেট স্ফটিক বা ক্ৰিষ্টেলৰ প্ৰাকৃতিক ৰং কেনেকুৱা? ইয়াৰ উত্তৰ হ'ব সেউজীয়া। কুৱেশ্যন নম্বৰ 25 সুধিছে ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থ জলীয় দ্ৰব্য বুজাবলৈ তলৰ কোনটো চিহ্ন ব্যৱহাৰ কৰা হয়? মানে লিকুইড বুজাবলৈ কি ইউজ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব AQ বুলি ব্ৰেকেটত AQ মানে হৈছে একুৱা। তুমি এনেও পানী বটলৰ নাম শুনিছাই নহয় একুৱা, তো একুৱা হয়। নেক্সট কুৱেশ্যনত আহোঁ তলৰ কোনটো বিক্ৰিয়াক এণ্ডোথাৰ্মিক বা তাপগ্ৰাহী বিক্ৰিয়া বোলা হয়? ইয়াৰ উত্তৰ হ'ব পানীৰ বিদ্যুৎ বিশ্লেষণ। নেক্সট কুৱেশ্যনত কৈছে কুৱেশ্যন নম্বৰ 27 চিলভাৰ ব্ৰমাইড তলৰ কোনটো কাৰ্যত ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব বগা কলা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়। এইটো অকণ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো মনত ৰাখিবা কাৰণ আনকমন কুৱেশ্যনবিলাক বেছি আহে। তাৰপিছত নেক্সট কুৱেশ্যনত দিছে কুৱেশ্যন নম্বৰ 28 খাদ্যবস্তু পচি গোন্ধোৱা বা সোৱাদ নষ্ট হোৱা প্ৰক্ৰিয়াটোক আচলতে কি হয়? ইয়াৰ উত্তৰ হ'ব এটা জাৰণ প্ৰক্ৰিয়া হয়। নেক্সট কুৱেশ্যনত যাওঁ ব'লা। ইয়াত সুধিছে কুৱেশ্যন নম্বৰ 29 জিংক ধাতুৰ কপাৰ ছালফেট দ্ৰৱত দিলে দ্ৰৱটো সেউজীয়া বা নীলা ৰং নোহোৱা হৈ যায় কিয়? ইয়াৰ উত্তৰ হ'ব জিংক ছালফেট গঠন হোৱাৰ বাবে। ব্যাখ্যাখিনি ইয়াত লিখা আছে, তুমি বেছিকৈ যদি জানিব হ'লে তুমি ব্যাখ্যাখিনি পঢ়ি ল'বা আৰু ভাল হ'ব। কুৱেশ্যন নম্বৰ 30 লাষ্ট কুৱেশ্যন হয় এইটো ভিডিঅ'ৰ। ইয়াত সুধিছে এটা ৰাসায়নিক সমীকৰণ কাৰ চিন ওপৰত বা তলত কি লিখা হয়? ইয়াৰ উত্তৰটো হ'ব বিক্ৰিয়াৰ চৰ্ত যেনে উচ্চতা চাপ বা অনুঘটক। মানে কাৰ্চিন থাকে না তাৰ ওপৰত তলত কিবা লিখা থাকে যে সেইখিনি। আশা কৰিছোঁ ভিডিঅ'টো তোমাৰ কাৰণে বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো হেল্পফুল হৈছে প্লিজ ভিডিঅ'টো লাইক কৰি দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। নেক্সট চেপ্টাৰৰ যদি ভিডিঅ' লাগে তুমি চেনেলত গৈ পেলাই ভিডিঅ'টো চাই ল'বা আৰু অল দ্য বেষ্ট।